নাজানো কিয় তোমাৰ নামটো য'তেই দেখোঁ মোৰ বুকুখনত বিষ হয়। লাগিলে সি ফেচবুকেই হওক অথবা হোৱাটছআপ, সকলো সলনি হ'ল। সেই দিন, সেই খিৰিকীৰে অহা বৰষুণ যাক, বাৰে বাৰে মন চুই যোৱা বতাহ যাক, কিন্তু মোৰ এই হৃদয়ে থকা তোমাৰ ছবিখন আজিও একেই আছে। সলনি কেৱল সময় আৰু তুমি। মোক আজি পাহৰি গ'ল, কাষত থাকিম বুলি প্ৰতিশ্ৰুতিৰ মিছা অভিনয়েৰে আঁতৰি গ'ল। আজিও একেই আছে মোৰ বিষাদ, মোৰ অনুভূতি। সময় গতিশীল, সকলো সলনি, মাথো তুমি মোৰ হৃদয়ৰ এটা কোঠাত কেঁচা সোণ হৈ আজিও আছে। নদীৰ সোঁতত গতিশীল চিন্তাবোৰত কঠিন শিলৰ আঘাত, ডুব যাবলৈ মাথো কিছু পৰ। পানীৰ মাজত উপঙি ৰোৱা মেটেকাই যদি মোৰ চিন্তাবোৰ সাৱটি ধৰিলে হয়, মেটেকাৰ পাতত লাগি মোৰ চিন্তাবোৰে যদি নতুন দিগন্তলৈ গতি কৰিলে হয়, ইয়াক ক'বলৈহে সহজ, কিন্তু বাস্তৱত সাঁথৰ, যাক পূৰণ কৰিবলৈ ল'ব লাগিব বহুত জনম।